নমস্কাৰ জনাইছোঁ সকলোকে। আজি অকণমানিকৈ সৰুকৈ নিয়ম এটা কৰিবলৈ আছিলে, যিহেতু চোতালত বৰষুণ দিয়াৰ কাৰণে ঘৰৰ বাৰান্দাখনতে কৰিলোঁ। আৰু আইসকল নহাৰ আগতে বোলে ধৰা পাত পত্ৰ তামোল পাণ যিমানখিনি মনলৈ আহিছে আগ কৰি থৈছোঁ, যাতে আইসকল আহিলে একো অসুবিধা নহয়। আৰু ভিতৰত যিখিনি আৰু দিবলগীয়া আছে ভিতৰত মই ৰেডি কৰি থৈছোঁ, তেওঁলোক আহিলে মই পটাপট উলিয়াই দিব পাৰিম। এইফালে ৰেডি কৰি থৈছোঁ আইসকলে আহি ভৰিকণ তিয়াব বুলি। বাইক চলাওঁতে চকুৰ কুটা সোমাই চকুটো ইনফেকশ্যন হৈছিলে, সেইকাৰণে আই আপেচৰিলে এটি অৰিহণা আৰু তামোল এখন আগবঢ়োৱা হৈছিলে। সেইকাৰণে আজি গোপিনীসকলক মাতি নিয়মটো কৰি পেলাম বুলি ভাবিছিলোঁ। সেয়াই ভিডিঅ' কৰি আপোনালোকক অকণমান দেখাইছোঁ। গোপিনী অহাৰ আগতে যে মই এই বস্তুখিনি ৰেডি কৰিছোঁ, নহ'লে আকৌ গোপিনীসকলে কটাৰী লাগে কিবা তামোল পাণ লাগে বুলি যাতে অসুবিধা মনত নাপায়, সেয়েহে বস্তুখিনি ৰেডি কৰি লৈছোঁ। এইফালে ধুনীয়াকৈ গামোচাকেইখনো থৈ দিছোঁ আৰু এইফালে টাৱেল এখন থৈ দিছোঁ, এইফালে গামোচাকেইখনো থৈ দিছোঁ। ভিডিঅ'টো সেয়াই আছিলে আৰু।